Welcome to my channel. মোৰ মৰমৰ অকণিসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত মিলাও আহা। ইয়াত আমাৰ এটা মিলোৱা আছে হয়নে? আহাচোন বটলটোত পানী ইয়াত কি হৈ আছে? ভৰি আছে হয়নে? কি হ'ব? বটলটোত পানী ভৰি আছে। এয়া বটলটোত পানী আধা হৈ আছে। দেখিলানে? বটলটোত পানী আধাতকৈ কম আছে। দেখিলা আমি ইমান ধুনীয়াকৈ মিলালো হয়নে? পানী বেছি থকা পাত্ৰটোত ৰাইট চিন দিয়া। ক এয়া পানী বেছি হৈ আছে হয়নে? ইয়াত কম হৈ আছে। তেনেহ'লে আমি ইয়াত ৰাইট চিন দিম। আৰু এয়াও একে। দেখিছানে? পাত্ৰটোত পানী বেছি হৈ আছে। ইয়াত আমি ৰাইট চিন দিম। হয়নে? আটাইতকৈ বেছি পানী ধৰা কলহটোত ৰাইট চিন আৰু আটাইতকৈ কম পানী ধৰা কলহটোত কটা চিন দিয়া। ইয়াত দেখিছানে? পানী ধৰা কলহটো ইয়াত তিনিটাকৈ দিয়া আছে হয়নে? বেছি পানী ধৰা কোনটো হ'ব? এয়া দেখিছানে? আৰু কম পানী ধৰা কলহটো হৈছে এয়া। আমি ইয়াত কটা চিন দিলোঁ। আটাইতকৈ বেছি পানী ধৰা বাল্টিটোত ৰাইট চিন আৰু আটাইতকৈ কম পানী ধৰা বাল্টিটোত কটা চিন দিয়া। এয়া হৈছে বেছি পানী ধৰা বাল্টিটো হয়নে? তিনিটাকৈ দিয়া আছে। ইয়াত আমি ৰাইট চিন দিম। আৰু আটাইতকৈ কম পানী ধৰা বাল্টিটো হৈছে এয়া। ইয়াত আমি কটা চিন দিলোঁ। গধুৰ বস্তুটোত ৰাইট চিন দিয়া। এয়া হৈছে চাবি, ইটা। ইয়াৰ গধুৰ বস্তুটো হৈছে ইটা। ইয়াত আমি ৰাইট চিন দিম। পাতল বস্তুটোত ৰাইট চিন দিয়া। এয়া হৈছে পাত আৰু অমিতা। পাতল বস্তুটো হৈছে পাত। গধুৰ বস্তুটোত ৰাইট চিন দিয়া। এয়া হৈছে কিতাপ আৰু কলম। গধুৰ বস্তুটো হৈছে কিতাপ। গধুৰ বস্তুটোত ৰাইট চিন দিয়া। এয়া হৈছে বিলাহী আৰু অমিতা। ইয়াত আমি ৰাইট চিন দিম। পাতল বস্তুটোত ৰাইট চিন দিয়া। এয়া হৈছে বেলুন আৰু বল। বেলুন হৈছে পাতল বস্তু হয়নে? পাতল বস্তুটোত ৰাইট চিন দিয়া। এয়া পেঞ্চিল আৰু বহী। পেঞ্চিলৰ ওপৰত আমি ৰাইট চিন